বুজি পাওঁতে মোৰ নিজৰে টাইম লাগিছিলে, মই প্ৰথমতে বুজি পোৱা নাছিলোঁ কি বস্তু কেব। এতিয়া যিমান দূৰ দেখিলোঁ, যিমান দূৰ শুনিলোঁ, কথা বতৰা পাতি বা যেনেকৈ নহওক, যে এইটো এটা অসমৰ কাৰণে এটা একদম অশান্তিকৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব কেব আহিলে। আৰু কেব এতিয়া কাইলৈ কৰাৰ কথা আছে নেকি? কাইলৈ আচ্ছা, ডাঙৰ কথাটো হ'ল আপুনি প্ৰতিবাদ কৰাৰ পাছতে চৰকাৰ এতিয়া ভয়ভীত হৈ পৰিছে, যাৰ বাবে আপোনাক অনুষ্ঠান কৰিবলৈ নিদিলে। মোক ভয় কৰে চাগে, একো নাই। কিন্তু মানে কি, মোৰ লগত বহুত ল'ৰা ছোৱালী আছেতো, সেইটো কথা জানে সকলোৱে। সেইটো কাৰণে চাগে এই পৰিস্থিতিটোৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰা হৈছে, এটা বিসংগতিপূৰ্ণ এটা কথা। কিন্তু গোটেই ল'ৰা ছোৱালী ওলাই আহিছে দেখিছোঁ। মই আজি টিভিত ৰাতিপুৱা মই সেইবোৰে চাই আছোঁ, ক'ত কি হৈছে, ক'ৰবাত মাৰপিটো হৈছে, অলপকৈ অফিচ চফিচ ভাঙিছে, সেইবোৰ নোহোৱাটো ভাল। আৰু এতিয়া কাইলৈ মই ঘূৰি গৈ গুৱাহাটীত গৈ আকৌ আমাৰ সন্মিলিতভাৱে কেইবাটাও আমাৰ পৰিকল্পনা আছে একেলগে কৰাৰ, বিভিন্ন দল সংগঠন, ছাত্ৰ, বিশেষকৈ ছাত্ৰ ষ্টুডেণ্টছখিনিয়ে মেইন। আৰু তেওঁলোকেই বেছি আটাইতকৈ অশান্তি পাব কেব বহাই আহিলে, ষ্টুডেণ্টছখিনি, আমাৰ যিখিনি নতুন নৱপ্ৰজন্ম। চাওঁচোন গৈ পেলাই ঘূৰি গৈ গুৱাহাটীত আমি কি কৰিব পাৰোঁ। কিন্তু কোনোপধ্যে আমি কেব আহিবলৈ নিদিওঁ। কিন্তু সেইটো একদম চূড়ান্ত সিদ্ধান্ত। সেইটো মই ডিব্ৰুগড়ৰ পৰাও কৈছোঁ, গুৱাহাটীৰ পৰাও কৈছোঁ, যোৰহাটতো কৈছোঁ, সকলো ঠাইতে কৈছোঁ, কেব নহ'ব অসমত। মুখ্যমন্ত্ৰীৰ লগত আপোনাৰ